নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কথা আলোচনা কৰিম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমাৰ সকলোৰে GT/PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ল। ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পাছত আপোনালোকে এটা একনলেজমেণ্ট ৰিচিপ্ট লাভ কৰিছে। তাত লিখা আছে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং এনেকৈ বুলি। এতিয়া আমাৰ সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে আমাৰ যিটো এপইণ্টমেণ্ট সেইটো কনফাৰ্ম হ'ল নে নাই হোৱা। আমি জানো যে এপইণ্টমেণ্টটো কনফাৰ্ম হৈছে, 100% কনফাৰ্ম হৈছে। হ'লেও মনত এটা সন্দেহ থাকি গৈছে যে কনফাৰ্ম হৈছে নে নাই হোৱা, আমি চাকৰিটো 100% পাবলৈ সক্ষম হৈছোঁ নে নাই। এতিয়া আমাৰ সকলোৰে এটা সমস্যা আহি পৰিছে যে আপুনি গম নোপোৱাকৈ আমাৰ কিন্তু ঘৰৰ আশে পাশে বা বিভিন্ন ঠাইৰ মানুহে আমি যে চাকৰি পাইছোঁ সেই কথাটো কিন্তু গম পাই গৈছে। আপুনি নিজে নক'লেও আপোনাৰ ঘৰৰ যিসকল আত্মীয় কুটুম বা মা দেউতা ভাই ভনী সেইসকলে কিন্তু কৈছে বেলেগক, আৰু আপুনি ক'ৰবালৈ ওলাই গৈছে কিন্তু আপুনি ভবা নাই যে আপুনি চাকৰি পাইছে বুলি গম নাপায়, কিন্তু তেওঁ আপোনাক চাকৰিৰ কথা সুধিছে বা পাৰ্টি বিচাৰিছে। এতিয়া আপুনিও এটা দুধুৰ-মুধুৰ অৱস্থাত আছে যে আপুনি কৈছে পাৰ্টি দিম বা পাৰ্টি দিছেও বহুতকে, কিন্তু আপোনাৰ মনত এনেকুৱাও লাগি আছে যদি কেনেবাকৈ চাকৰিটো নহয় কি হ'ব। কাৰণ আমি জানো যে চাকৰিটো 100% কনফাৰ্ম, কিন্তু হ'লেও মানে এটা দুধুৰ-মুধুৰ অৱস্থা হৈ আছে, যিহেতু আমি এপইণ্টমেণ্ট লেটাৰখন এতিয়াও পোৱা নাই আৰু দিবগৈ যিহেতু অক্টোবৰ মাহৰ 10 তাৰিখে, গতিকে মাজত এতিয়াও 2 মাহ বা ইমান সময় আছে। গতিকে আমাৰ মনত সেইটো সংশয় ভাৱ সকলোৰে আহি আছে যে পাৰ্টি দিছোঁ হয় বা পাৰ্টিৰ কথা কৈছে বা সকলোৱে চাকৰিটো পালোঁ বুলি ভাবিছে, কিন্তু যদি কিবা কাৰণত আকৌ নহয়গৈ বা কি হ'ব, এনেকুৱাবোৰ ধাৰণা আমাৰ মনত এইকেইদিন আহি আছে। গতিকে মনটো উগুল-থুগুল লাগি আছে। প্ৰথম ৰিজাল্টটো দিওঁতে বহুত ভাল লাগিছিলে বা মনত মানে বহুত আনন্দ লাগিছিলে, কিন্তু এতিয়া লাহে লাহে কি হৈছে, যিমানেই দিনবোৰ গৈ আছে সিমানেই মনত এটা সংশয় ভাবো আহি আছে, কিজানি আকৌ নহয়গৈ। কাৰণ চাৰিওফালে সকলোৱে গম পালে, সকলোৱে এতিয়া ওলাই গ'লেই পাৰ্টি বিচাৰে বা বিভিন্ন কথা কয়, চাকৰি পালি বা এপইণ্টমেণ্ট ক'ত হ'ব, আমুক তামুক সেইবোৰ সোধে। এতিয়া উত্তৰটো আমি ঠিকেই দিওঁ, হয় বোলে অক্টোবৰতহে এপইণ্টমেণ্ট লেটাৰ দিব, কিন্তু উত্তৰটো দিয়াৰ পাছ মুহূৰ্ততে আকৌ মনলৈ ভাৱ এটাও আহে, কিজানি আকৌ কিবা কাৰণত চাকৰিটো নহয়গৈ। গতিকে এনেকুৱা এটা দুধুৰ-মুধুৰ অৱস্থা আমাৰ নিশ্চয় সকলোৰে হৈছে। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, যিহেতু আমাৰ যিসকলৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং এনেকৈ বুলি আহিছে, সেইসকলৰ 100% চাকৰি কনফাৰ্ম বুলিয়ে আপোনালোকে ধৰিব পাৰে। কাৰণ যদি আপোনাৰ একচেপ্টেড নহ'লেহেঁতেন তেতিয়া তাত আৰু বিকল্পও থাকে। যদি আপোনাৰ একচেপ্টেড নাহিলেহেঁতেন তেতিয়া কিবা কাৰণত যদি আৰু ছেকেণ্ড ফেজ কিবা ভেৰিফিকেশ্যন থাকিলেহেঁতেন, তেনেহ'লে আপোনাৰ হোল্ড থাকিলেহেঁতেন বা একচেপ্টেড ফৰ ফাৰ্ডাৰ্ছ বা ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন বা এনেকৈ কিবাকিবি থাকিলেহেঁতেন বা বেক অফিচ ডকুমেণ্ট ভেৰিফিকেশ্যন এনেকুৱা কিবাকিবি তাত ৰিমাৰ্কছত থাকিলেহেঁতেন। কিন্তু যিহেতু আমাৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং বুলি লিখিছে, গতিকে এইটো 100% আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত আপুনি ছাকচেছফুল হৈছে আৰু আপোনাৰ জবটো 100% ছাকচেছ বুলিয়ে আপুনি ধৰিব পাৰে। এইটো মোৰ মতামত। আপোনালোকে এই বিষয়ে কি ভাবে, আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।